তন্ত্ৰ মন্ত্ৰ কথা আৰু আবৃত্তি অংগদ দাস, আৱাস সংগীতত কপিল। নাহৰ ফুলৰ গোন্ধেৰে আমোলিত কৰা দেউলগা গাঁওখনত দবাকাহ বাজিছে। প্ৰত্যেক দিনাৰ দৰে মহিমকায়ৰ ঘৰত আজিও তন্ত্ৰ মন্ত্ৰ চলিব। ঐ পোৱালি, যা 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 যা, এইফালে নাহিবি, যা, এইবোৰ চাবলৈ নেপায় নহয়। তন্ত্ৰ মন্ত্ৰকাৰীসকলৰ এয়া পুৰণা ডাইলগ, নাপায়। সিদিনা গাঁওখনৰ সকলোৰে মৰমৰ ললিতা বায়ক ইহঁতে মাৰি কোবাই খেদিলে। তাইৰ গাত হেনো শ্মশানৰ ভূত আহি থিতাপি লৈছিল। তন্ত্ৰ মন্ত্ৰকাৰীসকলৰ মতে গাঁওখনত এতিয়া দেওভূত লাগিছে। ইজনৰ পিছত সিজনৰ মৃত্যু, গতিকে সাৱধান, সাৱধান, ঐ সাৱধান, সাৱধান কৰি দিছে ইহঁতে। 500 টকীয়া ভূতে নোপোৱা তাবিজটো ল'বই লাগিব। বাহ, কি ধুনীয়া বেপাৰ! ব্লেক এণ্ড হোৱাইট মানি সংগ্ৰহ কৰে ইহঁতে। বেছিদিন হোৱাই নাই নগেন কায়ৰ ডাঙৰ ছোৱালীজনীৰ পানী লগা জ্বৰ হৈছিল, কিন্তু তাইও মৃত্যুক সাৱটি ল'লে তন্ত্ৰ মন্ত্ৰকাৰীৰ অত্যাচাৰত। তাইৰ আত্মাটোকো হেনো প্ৰেতাত্মাই লৈ গ'ল। বাছ, খেল খতম, পইচা হজম তন্ত্ৰ মন্ত্ৰকাৰীসকলৰ। এওঁলোকে যদি সকলো ঠিক কৰিব পাৰেই, তেতিয়াহ'লে ডাক্তৰ, হস্পিটাল, নাৰ্ছ কিয় লাগিছে? তন্ত্ৰ মন্ত্ৰ কৰাৰ পিছতো মানুহ কিয় মৰে? মৰিবই, কাৰণ এয়া কোনো তন্ত্ৰ মন্ত্ৰৰ খেল নহয়। এয়া হ'ল আমাৰ অন্ধবিশ্বাস। তন্ত্ৰ মন্ত্ৰৰে কোনো বেমাৰ ঠিক নহয়, হয় মাথো তন্ত্ৰ মন্ত্ৰকাৰীৰ ৰমৰমীয়া টকাৰ বেপাৰ। মানুহৰ ওপৰত অত্যাচাৰ কৰা এই তন্ত্ৰ মন্ত্ৰকাৰীসকলক উচিত শাস্তি দিয়া উচিত, যাতে ইহঁতে ৰৌ ৰৌ নৰকত পচি মৰে।